ওয়েলকাম টু মাই চেনেল অৰূপনীল শইকীয়া অফিচিয়েল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আমি এটা আহি আছিলোঁ বিশেষ কামত। বিশেষ কামটো হোৱাৰ পিছত আমি এতিয়া ঘৰলৈ উভতি আছোঁ। পাছত আহিছে এয়া গীতাঞ্জলি, এনিশা, বিকাশ, তাৰপিছত আকৌ নীলাজ দা। আমি 4-5-6টা আমি 6জন আহি আছিলোঁ কেমেৰাত। পাছত আছে মোৰ পাছত আছে সীমান্তই কেমেৰা কৰি আহিছে। আমি আহিছিলোঁ কাম এটাত। আচলতে ভিডিঅ'টো বনাই দিলোঁ। জেগাখিনি ইমানেই ভাল, গছ গছনি আছে, গোটেই সেউজীয়া। আচলতে ভিডিঅ'টো নবনাই নোৱাৰিলোঁ, ভিডিঅ'টো সেইকাৰণে বনাই দিলোঁ। আহকচোন চাওঁ ভিডিঅ'টো একবাৰ। এতিয়া বিশেষ আঠখিলীয়া নামঘৰ সন্মুখেদি যাম আমি। আঠখিলীয়া নামঘৰ সন্মুখেদি যাম। ভালকৈ উঠাব নোৱাৰিলোঁ, আচলতে বেছি স্পীডো অহা নাই, 32 পৰা 35ৰ স্পীডত আহিছোঁ। আঠখিলীয়া নামঘৰ সন্মুখেদি যাম। আঠখিলীয়া নামঘৰ যদি সম্ভৱ হয় তেতিয়া দেখাবলৈ চেষ্টা কৰিম। এই আঠখিলীয়া নামঘৰ আচলতে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আঠখিলীয়া নামঘৰ এইফালে সোমাই যায়, সেই ঘৰটো দেখিছোঁ যে সেইফালে সোমাই যায়। এইখন আচলতে আঠখিলীয়া নামঘৰৰ নিচেই কাষতে বুলি ক'ব পাৰি, কাষতে লাগি থকা এখন কলেজ। আমি আহি আছোঁ। আহি এতিয়া চকিয়াল পাওঁ অৱস্থা হৈছোঁ। এয়া লগৰকেইটা গৈছে, লগৰকেইটাই পূৰা ভিডিঅ' কৰি আহিছে। আচলতে মানুহে ভাবিছে এহঁতক কৈছে কি চবেই ভিডিঅ' কৰিছে, পাছতো আহিছে ভিডিঅ' কৰি আহিছে, আগতো ভিডিঅ' কৰি আহিছে, আমিও ভিডিঅ' কৰি আহিছোঁ। আচলতে জেগাডোখৰ বৰ ধুনীয়া জেগা, ধুনীয়া ঠাই, সেইটো কাৰণে চবেই ভিডিঅ' বনাই আহিছে। আমি চকিয়ালৈ গৈ আছোঁ এতিয়া। আচলতে আঠখিলীয়া নামঘৰলৈ আপোনালোকে আহিবলৈ হ'লে যিকোনো ৰাস্তা আহিব পাৰে। গোলাঘাট হৈ আহিব পাৰে, বহলা হৈ আহিব পাৰে, এইফালে বালিজান হৈ পেলাই আহিব পাৰে, শিঙিজান বালিজান সেইফালে হৈ আহিব পাৰে। যেনিয়ে তেনিয়ে মানে আঠখিলীয়া নামঘৰলৈ আহিব পাৰে আপোনালোকে। যোৰহাটৰ ফালৰ পৰা আহিলে বহলা হৈ আহিব পাৰে, কমাৰধা হৈও আহিব পাৰে। আচলতে এইবিলাক ৰাস্তা, এইটো ৰাস্তা আপোনালোকে গোলাঘাট হৈ আহিলে দেখিব। আমি গোলাঘাটৰ ফালে যাওঁ। আচলতে এইখন ইমান ডাঙৰে পথাৰ, ইটো পাৰৰ পৰা ইটো পাৰলৈ মনিব নোৱাৰি আচলতে ভালকৈ। পথাৰেই আছে নেকি আছে, গোটেই সেউজীয়া গোটেইখন, গছ গছনি সেউজীয়া পূৰা। আচলতে শাওণৰ মাহ যাবই হ'ল, ভাদ সোমাব হ'ল। সেইটো কাৰণে আমি ৰুই থকা অৱস্থাত মানে ৰুই হ'ল আৰু আচলতে সেউজীয়া হ'ল পথাৰবিলাক। তেনেকুৱা অৱস্থাত গৈছিলোঁ। এয়া গীতাঞ্জলিকো বিদায় দিব হ'ল, সকলোকে বিদায় দি আহি আছোঁ। লাষ্টত গৈ পেলাই আমি ওলাই পৰিলোঁ, বাই বাই টাটা দিছোঁ গীতাঞ্জলিক। এতিয়া আমি দুটাহে ওলাই পৰিলোঁ, সীমান্ত আৰু মই। আমাৰ দূৰ আছে অলপ ঘৰ, আমি গৈ আছোঁ। এইয়া সোঁহাতে যে দেখিছে বগা গেটখন, সেইফালে আঠখিলীয়া আগতে নামঘৰ আছিলে, তাতে আছে। আমি আহি পেলাই শালকীহাট পালোঁ। শালকীহাট তিনিআলি বুলি কয় এইটো। শালকীহাট তিনিআলি চিধা গ'লে আপোনালোকে কমাৰবন্ধা পাব, আৰু বাওঁ চাইডে গ'লে আপোনালোকে গোলাঘাট পাব। তেতিয়াহ'লে বাই বাই। আজিলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।